মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম প্ৰশস্তি পাঠটোৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা আৰু ইয়াৰ PDF ফাইলটো যদি তোমালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ তলত এটা লিংক দিয়া হ'ব। সেই লিংকটোত ক্লিক কৰি তোমালোকে ইয়াৰ নোটটো PDF ডাউনলোড কৰি পঢ়ি ল'ব পাৰিবা। প্ৰথমে মই চমু প্ৰশ্নৰ উত্তৰবিলাক কৈ দি আছোঁ।